স্বাগতম জনাইছোঁ সকলোলৈকে মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্টলৈ। আপোনালোকে সকলোৱে নিশ্চয় মোৰ আগৰ ভিডিঅ'সমূহ চাইছে। যদিও চোৱা নাই এবাৰ চাই ল'ব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক পাব। আজি পুনৰ আপোনালোকৰ বাবে মই লৈ আহিছোঁ CTET 2023ত হৈ যোৱা LP ছেকশ্যনৰ অসমীয়া ভাষাৰ প্ৰশ্নখন। আৰু আহক তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। কেনেকুৱানো আহিছিলে প্ৰশ্নখন এবাৰ চাই লওঁ। ইয়াতে প্ৰথম প্ৰশ্নটি দিছে, মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ বুলি কৈছে। উক্ত উদাহৰণটোৰ লগত ৰজিতা খোৱা কৌশলটো হৈছে, মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ হয় সেয়া নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। উক্ত উদাহৰণটোৰ লগত ৰজিতা খোৱা কৌশলটো হৈছে, ইয়াৰ অপশ্যনকেইটা দিছে অপশ্যন 1 অনুবাদকৰণ, অপশ্যন 2 মনত ৰখা, অপশ্যন 3 পুনৰীক্ষণ আৰু অপশ্যন 4 স্বনিৰীক্ষণ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 স্বনিৰীক্ষণ। মই ব্যৱহাৰ কৰা ভাষাটো যাতে শুদ্ধ সেয়া মই নিশ্চিত কৰাত মই গুৰুত্ব দিওঁ। নিজে গুৰুত্ব দিয়ে যিহেতু, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন 4 স্বনিৰীক্ষণ। আৰু ইয়াৰ পাছৰ প্ৰশ্নটি, দ্বিতীয় মানৰ ছাত্ৰ ছাত্ৰীয়ে এই মোৰ দুই বাহু দুই ভৰি মোৰ শিশু পদ্যটো গাইছে আৰু গোৱাৰ লগে লগে পদ্যটোত উল্লেখ থকা ধৰণেৰে অংগ পতংগবোৰ শুদ্ধকৈ স্পৰ্শ কৰি গৈছে। এই ক্ষেত্ৰত শিক্ষকে কোন পদ্ধতিৰ ব্যৱহাৰ কৰি এনেধৰণে শিকাইছে বুলি কৈছে। ইয়াৰ অপশ্যনকেইটা দিছে অপশ্যন 1 হাড়গ্ৰাহী বা বৰ্ণিল পদ্ধতি, অপশ্যন 2 শ্ৰব্যভাষিক, অপশ্যন 3 যোগাযোগমূলক ভাষা শিক্ষণ, অপশ্যন 4 সম্পূৰ্ণ শাৰীৰিক সঁহাৰি। যিহেতু ছাত্ৰ ছাত্ৰীয়ে অংগী ভংগী কৰি দেখুৱাই পদ্যটো গাইছে অংগ পতংগবোৰ স্পৰ্শ কৰি, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 সম্পূৰ্ণ শাৰীৰিক সঁহাৰি। পৰৱৰ্তী প্ৰশ্ন, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কিছুমান গোটত ভাগ কৰি দিছে। এটা গোটে তেওঁলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাছোটাকৈ প্ৰশ্নোত্তৰ কৰিছে আৰু একেধৰণে আন এটা গোটৰ সৈতে প্ৰশ্নোত্তৰবোৰ সালসলনি কৰিছে। এই কাৰ্যটো তলত দিয়া কোনটো উদাহৰণৰ সুধিছে। অপশ্যনকেইটা দিছে অপশ্যন 1 সহপাঠী মূল্যায়ন, অপশ্যন 2 স্ব-মূল্যায়ন, অপশ্যন 3 ফিডবেক আৰু অপশ্যন 4 দিছে গঠন মূল্যায়ন। আৰু যিহেতু শিশুসকলে আগদিনাখন যি শিকিলে সেয়া তেওঁলোকে কেইটামান গোট হৈ এটা দলে আনটো দলক সেই প্ৰশ্নসমূহৰ বিষয়ে সালসলনি কৰি উত্তৰবোৰ সুধিছে। সেইবাবে তেওঁলোকে কি কৰিছে, সহপাঠী মূল্যায়ন, ইজনে সিজনক, ইটো দলে সিটো দলক বা ইজন ছাত্ৰী সিজন ছাত্ৰীক ছাত্ৰ ছাত্ৰীক তেওঁলোকে মূল্যায়ন কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটি অপশ্যন 1 সহপাঠী মূল্যায়ন। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন, মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে। তেওঁ কাৰ্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে। এই খেলটো মই বৰ ভাল পাওঁ। ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেওঁৰ শিকন অগ্ৰাধিকাৰটো বাছি উলিওৱা বুলি কৈছে। মোৰ শিক্ষকে মোক কেতিয়াবা কাৰ্ড এখন দিয়ে। তেওঁ কাৰ্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰে। এই খেলটো মই বৰ ভাল পাওঁ। ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেওঁৰ শিকন অগ্ৰাধিকাৰটো বাছি উলিওৱা বুলি কৈছে। ইয়াত অপশ্যনকেইটা দিছে অপশ্যন 1 মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। মই দেখা পালে ভালকৈ মনত ৰাখিব পাৰোঁ। অপশ্যন 3 মই শুনা পালে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। আৰু অপশ্যন 4 দিছে কাৰ্ড এখন দেখি মুখস্থ কৰিলে মই ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 মই সক্ৰিয়ভাৱে তথা গতিশীলতাৰে জড়িত হ'ব পাৰিলে ভাষা ভালকৈ মনত ৰাখিব পাৰোঁ। এনেও আমি কিবা এটা কাৰ্যত যদি সক্ৰিয়ভাৱে জড়িত হ'ব পাৰোঁ, সেই কাৰ্যটি আমি বেছি সোনকালে মনত ৰাখিব পাৰোঁ। ইয়াৰ পাছৰ প্ৰশ্নটি,
ইয়াত দিছে উক্তি আৰু যুক্তি দিছে প্ৰথম উক্তিটো দিছে বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী আৰু ইয়াৰ যুক্তিটো দিছে সেই উক্তিটোৰ ওপৰত যুক্তিটো দিছে যে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় দিছে উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে যিটো উক্তি দিছে তাৰ সেই যিটো যুক্তি সেইটো শুদ্ধ হয় নে নহয় সেইটোকে বাছি উলিয়াব দিছে ইয়াৰ অপচন কেইটা দিছে অপচন 1ত দিছে উক্তিটো অশুদ্ধ বুলি কৈছে তাৰ যুক্তিটো শুদ্ধ বুলি কৈছে অপচন 2ত দিছে উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু যিটো যুক্তি হৈছে সেই যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা বুলি কৈছে আৰু অপচন 3 দিছে উক্তি যুক্তি দুইটাই শুদ্ধ কিন্তু যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰা নাই বুলি কৈছে আৰু অপচন 4ত দিছে উক্তিটো শুদ্ধ আৰু যুক্তিটো অশুদ্ধ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন 4 উক্তিটো শুদ্ধ কিন্তু যুক্তিটো অশুদ্ধ উক্তিটো দিছে বিদ্যালয়লৈ অহা সকলো শিশুৱে বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী কিন্তু তাৰ যুক্তিটো আকৌ দিছে ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ভাষা আৰু সংস্কৃতিৰ বাবে শিশুৱে তেওঁলোকৰ যিবোৰ নিজৰ টেলেণ্ট আছে সেয়া প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় সেইটো যুক্তি শুদ্ধ নহয় সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন 4 পৰৱৰ্তী প্ৰশ্ন পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনজিতে জানে মনজিতৰ ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে অপচন 1 দিছে কথন কাৰ্য অপচন 2 দিছে স্বাভাৱিকবাদ বা প্ৰকৃতিবাদ নেচাৰেলিষ্ট আৰু অপচন 3 শব্দাৰ্থ অধ্যয়ন বিদ্যা সিমেন্টিক্স অপচন 4 প্ৰয়োগবাদ বা বাস্তৱবাদ প্ৰেগমেটিক্স আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন 4 প্ৰয়োগবাদ বা বাস্তৱবাদ পৰৱৰ্তী প্ৰশ্ন এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা শহুৰৰ মুখত নুশুনা কথা কিছুমান কয় মাকগৰাকী শিশুটিৰ এই কাৰ্যত বিমূৰত পৰিছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে মাকগৰাকীৰ এই ধাৰণাটো হৈছে এগৰাকী মাকে লক্ষ্য কৰিছে যে তেওঁৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰ মানুহৰ মুখত বা শহুৰৰ মুখত নুশুনা কথা কিছুমান কয় মাকগৰাকী শিশুটিৰ এই কাৰ্যত বিমূৰত পৰিছে বুলি কৈছে কাৰণ তেওঁ বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায় পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশক অনুকৰণ কৰিহে ভাষা শিকে তাৰ ক্ষেত্ৰত মাকগৰাকীৰ এই ধাৰণাটো কি বুলি সুধিছে আৰু ইয়াৰে অপচন কেইটা দিছে অপচন 1 বহুভাষিকতা অপচন 2 দেশীবাদ অপচন 3 আচৰণবাদ অপচন 4 গঠনবাদ আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন 3 আচৰণবাদ পৰৱৰ্তী প্ৰশ্ন তলত দিয়া কোন ধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নিৰ্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নিৰ্মাণ কৰে ইয়াৰ অপচন কেইটা আছে অপচন 1 উদগমী সাক্ষৰতা অপচন 2 উদগমী ইমাৰ্জেণ্ট সমাধান অপচন 3 উদগমী পাঠ্যক্ৰম অপচন 4 উদগমী গুণ বা ধৰ্ম আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন 1 উদগমী সাক্ষৰতা 90 ইয়াৰ পৰৱৰ্তী প্ৰশ্ন এগৰাকী আইতাকে সৰু ল'ৰা ছোৱালীৰ কিতাপৰ পৰা সাধু পঢ়ি শুনাই ভাল পায় আৰু এনেদৰে তেওঁ শিশুহঁতক কিতাপৰ সৈতে আৰু নতুন চিন্তাৰ সৈতে পৰিচয় কৰোৱায় ল'ৰা ছোৱালীবোৰো এই প্ৰক্ৰিয়াটোত খুব সক্ৰিয়ভাৱে জড়িত হৈ পৰে আইতাগৰাকীৰ এই কৌশলটো হৈছে ইয়াৰ অপচন কেইটা আছে অপচন 1 ডাঙৰকৈ শব্দ কৰি কৰা পঠন অপচন 2 আদৰ্শ পঠন অপচন 3 অংশদাৰী বা সমিলমিল পঠন অপচন 4 বচনমূলক পঠন আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব বচনমূলক পঠন ইয়াৰ পাছৰ প্ৰশ্নটি পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে
প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগম বা পদ্ধতি এপ্ৰ'চটো কি বুলি জনা যায় য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয় পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগম বা পদ্ধতিটোক কি বুলি জনা যায় বুলি কৈছে য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয় ইয়াৰে অপশ্যনকেইটা দিছে অপশ্যন 1 গঠনাত্মক পদ্ধতি অপশ্যন 2 অধোমুখী বা নিম্নগামী পদ্ধতি অপশ্যন 3 ঊৰ্ধ্বমুখী পদ্ধতি অপশ্যন 4 সামগ্ৰিক ভাষা পদ্ধতি আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঊৰ্ধ্বমুখী পদ্ধতি পৰৱৰ্তী প্ৰশ্নটো ঠিক তেনেদৰে এটা উক্তি আৰু যুক্তি দিছে উক্তিটোত দিছে বিশিষ্ট ধ্বনিগত বানানৰ ফনেটিক স্পেলিঙৰ ব্যৱহাৰে শুদ্ধ বানান লিখিবলৈ শিকাৰ ক্ষমতা লেহেমীয়া কৰি তোলে আৰু তাৰ যুক্তিটো দিছে উক্তিটোৰ আধাৰত শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰাৰ ক্ষমতা লেহেমীয়া নহয় বুলি কৈছে শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে নিজে উদ্ভাৱন কৰা বানান কৰিলে সিহঁতৰ বানান শুদ্ধকৈ লিখিব পৰাৰ ক্ষমতা লেহেমীয়া নহয় ইয়াৰ দিছে উদ্ধৃত উক্তি আৰু যুক্তি আধাৰত শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে অপশ্যন 1টো দিছে এ অৰ্থাৎ উক্তিটো অশুদ্ধ আৰু যুক্তিটো শুদ্ধ বুলি কৈছে অপশ্যন 2ত দিছে উক্তি আৰু যুক্তি উভয়ে শুদ্ধ আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা বুলি কৈছে আৰু অপশ্যন 3 দিছে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ কিন্তু যুক্তিটোৱে উক্তিটোৰ শুদ্ধ ব্যাখ্যা কৰিব পৰা নাই বা শুদ্ধ ব্যাখ্যা নহয় কৈছে আৰু অপশ্যন 4 দিছে উক্তিটো শুদ্ধ যুক্তিটো অশুদ্ধ আৰু আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 উক্তিটো অশুদ্ধ আৰু যুক্তিটো হৈছে শুদ্ধ সকলো শিশুকে তেওঁলোকৰ নিজৰ মতে কিবা এটা যদি লিখিবলৈ দিয়া হয় তেওঁলোকে সেই বস্তুটো কৰিবলৈ বা লিখিবলৈ অতি সহজ পায় অতি শুদ্ধ হয় তেওঁলোকৰ যিটো গতি হয়তো লেহেমীয়া নহয় নিজৰ মতে কিবা এটা কাম কৰিব দিলে পটাপট তেওঁলোকে আনচাৰ দিয়ে এইটোৱে কৈছে যে শিশুৱে পৰম্পৰাগত বানানৰ পৰিৱৰ্তে আমাৰ যিবোৰ শুদ্ধ বানান যিবোৰ চলি আহিছে সেইবোৰত পৰিৱৰ্তে তাহাঁতি নিজেই যিটো উদ্ভাৱন কৰি লয় নিজেই যিটো ভাবে বোলে মোৰ মতে এইটোহে শুদ্ধ সেইটো কৰিবলৈ দিলে তেওঁলোকৰ যিটো মানে লিখিব পৰা বা জনা কিবা এটা বস্তুৰ জ্ঞান থকা সেয়া গতি মানে তেওঁলোকৰ গতিটো লেহেমীয়া নহয় মানে পটাপট আনচাৰ দিব পাৰে তেওঁলোকে সেয়াই কৈছে ইয়াৰ অপশ্যনটো হ'ব অপশ্যন 1 তাৰ পৰৱৰ্তী প্ৰশ্নটিলৈ গৈছোঁ নতুন ভাষা এটা শিকোঁতে ভাষাটোৰ বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়মৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে অপশ্যনকেইটা দিছে অপশ্যন 1 ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া অপশ্যন 2 শ্ৰেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া অপশ্যন 3 শ্ৰেণীকোঠাত মৌখিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগে অপশ্যন 4 পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ থেৰাপিৰ ব্যৱস্থা কৰি অনুশীলন কৰোৱা আছে নতুন ভাষা এটা শিকোঁতে ভাষাটোৰ বৈশিষ্ট্যপূৰ্ণ উচ্চাৰণ নিয়মৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে নতুনকৈ কিবা এটা ভাষা শিকোঁতে তাৰ উচ্চাৰণকে কৰা বা শিক্ষকে কিবা এটা শ্ৰেণীকোঠাত যদি ক'বলৈ দিলে বা কিবা এটা পঢ়িবলৈ দিলে তেওঁলোকে যিটো নিজৰ কনফিডেন্স আছে চেল্ফ কনফিডেন্স সেইটো অভাৱ অনুভৱ কৰে তেওঁলোকে ভয় কৰে বা ক'বলৈ ইচ্ছা নকৰে তো তেনেকুৱা কৰিলে আৰু তেনেকুৱা হ'লে বা তেনেকুৱা অসুবিধা যদি সৃষ্টি হোৱা দেখা যায় শিক্ষকে তেনেহ'লে তেওঁলোকে সেই অসুবিধা দূৰ কৰিবৰ বাবে কি উপায় অৱলম্বন কৰিব লাগে শ্ৰেণীকোঠাত দিছে তাৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটি হ'ব অপশ্যন 3 শ্ৰেণীকোঠাত মৌখিক যোগাযোগৰ প্ৰয়োজন হোৱা খেল কিছুমান দিব লাগে তেওঁলোকক কিছুমান খেল ধেমালিৰ মাজেৰে বা কিছুমান কৌশলৰ জৰিয়তে পদ্ধতিৰ জৰিয়তে তেওঁলোকক শিকাব লাগে যাতে তেওঁলোকৰ যিটো ভয় ভাৱ থাকে সেইটো আঁতৰ হয় আৰু তেওঁ কনফিডেন্সটো ঘূৰাই আহে তেওঁলোকে ক'বলৈ সাহস পায় পৰৱৰ্তী প্ৰশ্ন অপশ্যন 3 তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দ সম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায় তৃতীয় মানৰ শিক্ষক এগৰাকীয়ে শিকাৰুক নতুন শব্দ সম্ভাৰ চিনাকি কৰিবৰ কাৰণে তলত দিয়া কোনটো আটাইতকৈ ফলপ্ৰসূ উপায় বুলি কৈছে আৰু অপশ্যনকেইটা দিছে অপশ্যন 1 ব্লেকবোৰ্ডত শব্দবোৰৰ অৰ্থ লিখি দি শিকাৰুক সেইবোৰ মুখস্থ কৰিবলৈ দিয়া অপশ্যন 2 নতুন শব্দবোৰৰ বিপৰীত অৰ্থসূচক শব্দবোৰ কৈ সিহঁতৰ ভাষাত সেইবোৰৰ অৰ্থ কোৱা অপশ্যন 3 শিক্ষকে শব্দবোৰ সংক্ষিপ্ত সংজ্ঞা ভাঙি ধৰা আৰু অপশ্যন 4 যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা ইয়াত শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 যিবোৰ পৰিস্থিতিত শব্দবোৰ ব্যৱহৃত হয় সেইবোৰ ব্যাখ্যা কৰা
ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি ভাষা এটা শিকাটো ইয়াৰ অপশ্যনকেইটা দিছে অপশ্যন 1 দক্ষতা স্কিল, অপশ্যন 2 আহৰণ একুইজেশ্যন, অপশ্যন 3 প্ৰক্ৰিয়া প্ৰচেছ, অপশ্যন 4 উৎপাদ বা প্ৰডাক্ট। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 দক্ষতা স্কিল। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটিলৈ আহিছোঁ। পঠনৰ ধৰণক পাঠকে কি কৰা উচিত তলত দিয়া স্তম্ভ দুটা মিলাই উত্তৰ কৰা বুলি কৈছে। পঠনৰ ধৰণক পাঠকে কি কৰা উচিত, পঠনৰ যিবিলাক ধৰণ থাকে যিবিলাক পদ্ধতি থাকে সেইবিলাকৰ ক্ষেত্ৰত পাঠকে কি কৰা উচিত বুলি কৈছে। তাৰ যিকেইটা দিছে ধৰণ আৰু পঢ়ুৱৈ বা পাঠকে কি কৰা উচিত সেয়া মিলাব লাগে দুইটা উত্তৰকেইটা। ইয়াৰ প্ৰথমটো দিছে অনুমানকৰণ, আৰু অনুমানকৰণৰ ক্ষেত্ৰত পঢ়ুৱৈয়ে কি কৰিব লাগে এটা সুধিছে যে পঢ়ুৱৈক মানে পাঠকে কি কৰা উচিত তেওঁলোকৰ বাবে। ইয়াৰ অনুমানকৰণৰ ক্ষেত্ৰত দিছে এইফালে তাৰ বিপৰীতে যে লেখকে লেখাৰ ধৰণৰ পৰা লেখকে কি অনুভৱ কৰে সেয়া তেওঁলোকে ঠিক কৰি লয়। তাৰপিছত দিছে তথ্যভিত্তিক অনুমিত বা সিদ্ধান্তৰ মনোভাৱ। তাত দিছে যে অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে। তাৰ পাছতে দিছে প্ৰসংগৰ পৰা অৰ্থৰ উদ্ধাৰ। তাৰ বিপৰীতে দিছে গদ্যাংশ এটাৰ শিৰোনাম পঢ়ি তেওঁলোকে তথ্য কিদৰে গঠন কৰা হৈছে সেয়া চায়। আৰু অপশ্যন ডি দিছে বিস্তৃত বা পুংখানুপুংখ পঠন। আৰু তাৰ বিপৰীতে দিছে পাঠ এটাত ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেওঁলোকে তাত গুৰুত্ব দিয়ে। আৰু তাৰ পাছতে দিছে অপশ্যন ই পাঠ চিনাক্তকৰণ। আৰু তাৰ বিপৰীতে দিছে ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেওঁলোকে অনুমান কৰে বুলি কৈছে। আৰু ইয়াৰ অপশ্যনকেইটা দিয়া আছে। ইয়াৰে ভিতৰত আমাৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2। মই দেখুৱাই দিছোঁ অপশ্যন 2। ইয়াত এটো হ'ব 5। দিছে অনুমানকৰণৰ ক্ষেত্ৰত পাঠকে কি কৰা উচিত বা পঢ়ুৱৈ কেনেদৰে তেওঁলোকে সেই বস্তুটো আয়ত্ত কৰে তাৰ কৈছে অনুমানকৰণত 5। ছবি আৰু শিৰোনাম চাই ভিতৰৰ পাঠত কি আছে সেয়া তেওঁলোকে অনুমান কৰে শিশুসকলে। শিক্ষকে কিবা এটা পাঠ পঢ়োৱাৰ ক্ষেত্ৰত বা তেওঁলোকক দৃশ্য শ্ৰাব্য সঁজুলি এটাই ধৰক দিশক ওপৰৰ টপিকটো যদি তেওঁলোকক ছবি বা কিবা দিয়ে ভিতৰৰ টপিকখিনি তেওঁলোকে মানে অনুমান কৰি আয়ত্ত কৰি ল'ব পাৰে সেয়া দিছে। তাৰ পাছত দিছে বিটো হ'ব 1 তথ্যভিত্তিক অনুমিতি বা সিদ্ধান্তৰ মনোভাৱ। বিটো দিছে 1 হ'ব। লেখকে লেখাৰ ধৰণৰ পৰা লেখকে কি অনুভৱ কৰে সেয়া তেওঁলোকে ঠিক কৰি লয়। মানে লেখকজনে যি কিতাপখনতে হওক বা কিবা গ্ৰন্থ এখনতে যি লিখিছে সেয়া লিখাৰ তেওঁলোকৰ ধৰণৰ পৰাই তেওঁলোকে অনুভৱ কৰি লয় যে তেওঁলোকে কি লিখিছে। তাৰ পাছত দিছে চিটো হ'ব এইটো বিটো তথ্যভিত্তিক অনুমিতি বা সিদ্ধান্তৰ মনোভাৱটো এ হ'ব, ঠিকে আছে। তাৰপিছত দিছে চিটো প্ৰসংগৰ পৰা অৰ্থ উদ্ধাৰ, সেইটো হ'ব 2। যেনেকৈ অচিনাকি বিধিবোৰ বুজি পাবৰ কাৰণে তেওঁলোকে পাঠটোৰ অংশ কিছুমান ব্যৱহাৰ কৰে। অচিনাকি কিছুমান বুজি পাবৰ বাবে পাঠৰ অচিনাকি বিধিবোৰ মানে নিয়মবোৰ বুজি পাবৰ কাৰণে পাঠৰ থকা কিছুমান অংশৰ কিছুমান নিয়মবোৰ ব্যৱহাৰ কৰে তেওঁলোকে। তাৰপিছত দিছে বিস্তৃত বা পুংখানুপুংখ পঠন। ডিটো শুদ্ধ উত্তৰ দিছে 4। পাঠ এটাত ভাষাৰ ব্যৱহাৰ কেনেদৰে কৰা হৈছে তেওঁলোকে তাত গুৰুত্ব দিয়ে। আৰু ইটো দিছে পাঠ চিনাক্তকৰণত উত্তৰ 3 গদ্যাংশ এটাৰ শিৰোনাম পঢ়ি তেওঁলোকে তথ্য কিদৰে গঠন কৰা হয় সেয়া চায়। আপোনালোকে ভালদৰে এবাৰ চাই ল'ব। অপশ্যনটো হ'ব অপশ্যন 2। ভালদৰে এবাৰ চাই ল'ব। পৰৱৰ্তী প্ৰশ্নত এটি গদ্যাংশ দিছে। গদ্যাংশটো এবাৰ আপোনালোকে চাই ল'ব। মই সম্পূৰ্ণভাৱে পঢ়ি নাযাওঁ, মই ইয়াৰ উত্তৰবিলাকহে আপোনালোকৰ বাবে আগবঢ়াই যাম। সকলোৱে এবাৰ চালে নিশ্চয়। এতিয়া আমি প্ৰশ্নকেইটিৰ মাজলৈ আহোঁ। প্ৰথম প্ৰশ্নটি দিছে বেঞ্জামিনে তেওঁলৈ অতি নম্ৰভাৱে এখন চিঠি লিখিলে।
আৰু উদ্ধৃত বাক্যটোৰ ৰেখাংকিত অংশ হৈছে মানে ৰেখাংকিতটো দিছে অতি নম্ৰভাৱে আৰু ইয়াৰ নম্ৰভাৱে শব্দটো কি হয় বুলি সুধিছে অপশ্যনকেইটা দিছে অপশ্যন 1 ক্ৰিয়া অপশ্যন 2 দিছে সৰ্বনাম অপশ্যন 3 দিছে বিশেষণীয় বিশেষণ আৰু অপশ্যন 4 উপসৰ্গ যিহেতু অতি নম্ৰভাৱে নম্ৰ মানে দুখ গুণ অৱস্থা যিবিলাক বুজায় সেইবিলাক আমি বিশেষণ বুলি জানো তাৰ লগত যিহেতু অতি নম্ৰভাৱে অতি বেছি নম্ৰভাৱে বুলি কৈছে সেইকাৰণে তাৰ শুদ্ধ অপশ্যনটি হ'ব অপশ্যন 3 বিশেষণীয় বিশেষণ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি বেঞ্জামিনৰ বিৰোধিতা কৰা বিধানসভাৰ সদস্যজনৰ সৈতে আন্তৰিক তথা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ কি কৰিছিল বেঞ্জামিনৰ বিৰোধিতা কৰা বিধানসভাৰ সদস্যজনৰ সৈতে আন্তৰিক তথা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ কি কৰিছিল সুধিছে অপশ্যনকেইটা দিছে অপশ্যন 1 বিনয়েৰে তোষামোদ কৰিছিল অপশ্যন 2 সদস্যজনৰ ব্যক্তিগত সংগ্ৰহৰ পৰা এখন গ্ৰন্থ বিচাৰিছিল অপশ্যন 3 বিধানসভাৰ পুথিভঁৰালৰ পৰা এখন কিতাপ বিচাৰি চিঠি লিখিছিল অপশ্যন 4 নিজৰ পঠন অভ্যাসৰ কথা জনাই এখন চিঠি লিখিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 সদস্যজনৰ ব্যক্তিগত সংগ্ৰহৰ পৰা এখন গ্ৰন্থ বিচাৰিছিল তেওঁ ইয়াৰ পাছৰ প্ৰশ্নটি বেঞ্জামিনে একেটা দলিৰে দুটা চৰাই মৰা বুলি কোৱাৰ দ্বাৰা কোন দুটা কাৰ্য নিৰ্দেশ কৰা হৈছে অপশ্যনকেইটা দিছে অপশ্যন 1 জ্ঞানাৰ্জন আৰু বিৰোধী বন্ধুৰ অৰ্জন অপশ্যন 2 বিধানসভাৰ সচিব পদ লাভ আৰু বিৰোধী সদস্যজনৰ সৈতেও বন্ধুত্ব স্থাপন অপশ্যন 3 দুষ্প্ৰাপ্য কিতাপ এখন নিজৰ সংগ্ৰহলৈ অনা আৰু বিৰোধী সদস্যজনৰ সৈতে বন্ধুত্ব স্থাপন অপশ্যন 4 বিৰোধীসকলৰ সমৰ্থন আদায় আৰু নিজৰ পঠন অভ্যাসৰ পৰোক্ষ প্ৰদৰ্শন আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 জ্ঞানাৰ্জন আৰু বিৰোধী বন্ধুৰ অৰ্জন পৰৱৰ্তী প্ৰশ্ন বেঞ্জামিন ফ্ৰেংকলিনৰ বিৰোধিতা কৰা সদস্যজন আছিল অপশ্যন 1 উচ্চ শিক্ষিত কিন্তু অধ্যয়নৰ গভীৰতা নথকা এজন লোক অপশ্যন 2 বিধানসভাৰ নতুন সচিব অপশ্যন 3 এজন ক্ষমতাবান প্ৰাজ্ঞ মানুহ আৰু অপশ্যন 4 বিধানসভাৰ এজন পুৰণি সদস্য আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 এজন ক্ষমতাবান প্ৰাজ্ঞ মানুহ ইয়াৰ পৰৱৰ্তী প্ৰশ্ন গদ্যাংশটোৰ প্ৰসংগত ভেটি শব্দটোৰ সমাৰ্থকসূচক শব্দ এটা হৈছে অপশ্যনকেইটা দিছে অপশ্যন 1 মাটি অপশ্যন 2 ভাৰ অপশ্যন 3 আধাৰ বা মূল আৰু অপশ্যন 4 দিছে উপটোকন আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 উপটোকন পৰৱৰ্তী প্ৰশ্ন বেঞ্জামিন ফ্ৰেংকলিন ক'ৰ বিধানসভাৰ সচিব আছিল সুধিছে বেঞ্জামিন ফ্ৰেংকলিন ক'ৰ বিধানসভাৰ সচিব তাৰ অপশ্যনকেইটা দিছে অপশ্যন 1 UAE অপশ্যন 2 দিছে ইংলেণ্ডৰ অপশ্যন 3 স্কটলেণ্ডৰ অপশ্যন 4 USA আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব USA ইয়াৰ পাছৰ প্ৰশ্নটি এইখিনিতে আপোনালোকৰ এই গদ্যটিত বেঞ্জামিন ফ্ৰেংকলিন পেনিছিলভেনিয়াৰ বিধানসভাৰ সচিবৰ পদ লাভ কৰিছিল বুলি দিছে পেনিছিলভেনিয়া বুলি দিছে যিহেতু পেনিছিলভেনিয়াখন USA আমেৰিকাৰ এখন ষ্টেট হয় সেইবাবে ইয়াত অপশ্যনটোত পেনিছিলভেনিয়া বুলি ডাইৰেক্ট দিয়া নাই ইয়াত USA বুলিয়ে দিছে সেইটো কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 4 USA হ'ব এবাৰ ভালদৰে চাই ল'ব পৰৱৰ্তী প্ৰশ্ন গদ্যাংশটোত ব্যৱহৃত লাহে লাহে নতুন আদি হৈছে ড্ৰেছৰ উদাহৰণ লাহে লাহে আৰু নতুন আদিবোৰ কিহৰ উদাহৰণ দিছে অপশ্যন 1 দিছে জুৰীয়া শব্দ অপশ্যন 2 পুনৰুক্তি অপশ্যন 3 পুনৰুক্ত বদ অভ্যাস আৰু অপশ্যন 4 পৰসৰ্গ ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 পুনৰুক্তি এইবিলাক যিহেতু একেটা শব্দকে দুবাৰ ব্যৱহৃত হ'লে তাক পুনৰুক্তি বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন বেঞ্জামিন ফ্ৰেংকলিন কেইবাৰ বিধানসভাৰ সচিব পদত অধিষ্ঠিত হোৱাৰ উল্লেখ কৰা হৈছে বুলি সুধিছে বেঞ্জামিন ফ্ৰেংকলিন কেইবাৰ বিধানসভাৰ সচিব পদত অধিষ্ঠিত হোৱাৰ উল্লেখ কৰা হৈছে অপশ্যন 1 দিছে তেওঁ সচিব নহয় বৰঞ্চ সন্মানীয় সদস্য পদতহে অধিষ্ঠিত আছিল আৰু অপশ্যন 2 দিছে এবাৰ অপশ্যন 3 দিছে দুবাৰ আৰু অপশ্যন 4 কেইবাবাৰো ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 দুবাৰ
পৰৱৰ্তী প্ৰশ্ন বিধানসভাৰ সদস্য এজনে তেওঁৰ বিৰোধিতা কৰাটো বেঞ্জামিনে কিয় সহজভাৱে লোৱা নাছিল বিধানসভাৰ সদস্য এজনে তেওঁৰ বিৰোধিতা কৰাটো বেঞ্জামিনে কিয় সহজভাৱে ল'ব পৰা নাছিল দিছে অপশ্যন কেইটা দিছে অপশ্যন 1 সদস্যজন অধ্যয়নশীল আৰু প্ৰভাৱশালী ব্যক্তি আছিল অপশ্যন 2 সেয়া তেওঁৰ স্বভাৱ বিৰুদ্ধ আছিল অপশ্যন 3 তেওঁ সকলোৰে প্ৰিয়ভাজন আৰু শ্ৰদ্ধাৰ পাত্ৰ হৈ থাকিব বিচাৰিছিল অপশ্যন 4 সদস্যজনে ভৱিষ্যতে কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁ ভাবিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 সদস্যজনে ভৱিষ্যতে কিবা অসুবিধাৰ সৃষ্টি কৰিব পাৰিব নেকি বুলি তেওঁ অৰ্থাৎ বেঞ্জামিনে ভাবিছিল পৰৱৰ্তী প্ৰশ্নত আপোনালোকৰ বাবে এটি পদ্যাংশ আগবঢ়াইছে আৰু পদ্যাংশটো এবাৰ আপোনালোকে চাই লওক সকলোৱে চালে নিশ্চয় প্ৰশ্নকেইটিৰ মাজলৈ আহিছোঁ প্ৰথম প্ৰশ্নটি দিছে মৰুৰ দাঁতিত থকা পামখন কেনেকুৱা সুধিছে মৰুৰ দাঁতিত থকা পামখন কেনেকুৱা অপশ্যন কেইটা দিছে অপশ্যন 1 নীল সেউজীয়া অপশ্যন 2 শুকান আৰু বালিময় অপশ্যন 3 সেউজীয়া গছ লতাৰে বেৰা আৰু অপশ্যন 4 মৰুভূমিৰ উষ্ণতাৰে ভৰা আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব গছ লতাৰে ভৰা অপশ্যন 3 পৰৱৰ্তী প্ৰশ্ন ৰজা প্ৰজা তাত সকলো সমান নাই বাদছাৰ গজনীপুৰ ইয়াৰ উদ্ধৃত পংক্তিটোৰ ৰেখাংকিত আচ্ছা বাদছাৰ কথা সুধিছে শব্দটোৰ অৰ্থ হৈছে বাদছাৰ শব্দটোৰ অৰ্থ সুধিছে আৰু ইয়াৰ অপশ্যন কেইটা আছে অপশ্যন 1 মৰুদ্যান অপশ্যন 2 ৰজা অপশ্যন 3 প্ৰজা আৰু অপশ্যন 4 হস্তি আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 ৰজা বাদছা শব্দৰ অৰ্থ ৰজা পৰৱৰ্তী প্ৰশ্ন কবিয়ে থাকিব খোজা নিৰলাত কবিৰ কাষত কিছুমান বস্তু থকাৰ কল্পনা কৰিছে তলত দিয়া কোনটোৰ কথা কবিয়ে কল্পনা কৰা নাই কৈছে আৰু অপশ্যন কেইটা দিছে অপশ্যন 1 বিলাসী খাদ্য সম্ভাৰ অপশ্যন 2 মদিৰাৰ পিয়লা অপশ্যন 3 এটুকুৰা ৰুটি অপশ্যন 4 প্ৰিয়তমাৰ সুমধুৰ গান ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 বিলাসী খাদ্য সম্ভাৰ তেওঁ কল্পনা কৰা নাই পৰৱৰ্তী প্ৰশ্ন উদ্ধৃত পদ্যাংশৰ আদিৰে পৰা অন্তলৈকে ড্ৰেছৰ প্ৰয়োগ স্পষ্ট আছে অপশ্যন 1 চিত্ৰকল্প অপশ্যন 2 অনুপ্ৰাস অপশ্যন 3 উপমা অপশ্যন 4 প্ৰতীক আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 অনুপ্ৰাস পৰৱৰ্তী প্ৰশ্ন পদ্যাংশটিত উল্লেখ থকা পামখন ক'ত আছিল পদ্যাংশটিত উল্লেখ থকা পামখন ক'ত আছিল হৈছে অপশ্যন 1 দিছে বাদছাৰ গজনীপুৰত অপশ্যন 2 মৰুভূমিৰ কাষত অপশ্যন 3 মৰুভূমিৰ মাজত অপশ্যন 4 কবিৰ কল্পনাত আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 2 মৰুভূমিৰ কাষত আছিল ইয়াৰ পাছৰ প্ৰশ্নটি অৰ্থাৎ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন হি সুৰপুৰীৰ এয়ে সপোন এয়ে হৃদয়ৰ বাসনা মোৰ হি সুৰপুৰীৰ এয়ে সপোন এয়ে হৃদয়ৰ বাসনা মোৰ উদ্ধৃত পংক্তিটোৰ ৰেখাংকিত শব্দটোৰ অৰ্থ হৈছে সুৰপুৰীৰ সেই শব্দটিৰ অৰ্থ সুধিছে অপশ্যন কেইটা দিছে অপশ্যন 1 দেৱলোক অপশ্যন 2 সুৰাৰ পিয়না য'ত থাকে তেনে স্থান অপশ্যন 3 মৰুৰ মাজৰ মৰীচিকা অপশ্যন 4 মৰুদ্যান আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 দেৱলোক আজিলৈ ইমানেই আছিল মোৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ বাবে UP ছেকশ্যনৰ যিখন আছিল 23 চনতে হোৱা সেয়া প্ৰশ্নখন লৈ আহিম আজিলৈ ইমানতে সামৰিছোঁ অনুগ্ৰহ কৰি মোৰ এই ভিডিঅ'সমূহত আপোনালোকে সঁহাৰি জনাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব